হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ। আপোনালোকে থাম্বনেল চাই গম পাইছেই যে আজি মই ব্লগটো কিয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। হয়, আমি অৰুণাচলৰ ফালে ফুৰিবলৈ গৈছিলোঁ। এদিনতে অৰুণাচল ফুৰি আহিলোঁগৈ, সেইবাবে ৰাতি ওলাই গৈছিলোঁ। যিহেতু একো খাই যোৱা নাছিলোঁ, সেইকাৰণে কাজিৰঙাৰ বাগৰিত থকা বালেশ্বৰ ধাবাত আমি ৰুটি আৰু মটন খাই অৰুণাচলৰ দিশে ৰাওনা হৈছিলোঁ। অলপ দূৰ যোৱাৰ পিছতে এয়া দেখিছেনে, ভালুকপুং চেক গেটত আমাক পাছটো চেক কৰি অৰুণাচলৰ দিশে গতি কৰিবলৈ আমাক সন্মতি জনাইছিল। আৰু আমি চেক গেটত পাছ দেখুৱাই আমি অৰুণাচলৰ দিশে এয়া ধুনীয়াকৈ ৰাওনা হৈছিলোঁ। আৰু অলপ দূৰ যোৱাৰ পিছতেই অৰুণাচলত ৰাতি পুৱাইছিলেই, যিহেতু তেতিয়া 3:30মান বাজিছিল। এয়া অলপ দেখিছেনে, অকণমান পোহৰ হৈছিল। অলপ দূৰ যোৱাৰ পিছতে এটা ধুনীয়া ৱাটাৰফল আমি দেখিবলৈ পাওঁ। বেছি দেৰি ৰোৱা নাছিলোঁ যিহেতু পোহৰ হোৱা নাছিল। যেতিয়া অলপ পোহৰ হৈছিল, আকৌ এটা আমি ৱাটাৰফল দেখিছিলোঁ। তাতে অলপ মুখ হাত ধুইছিলোঁ, যিহেতু আৰু বহুত দূৰ যাবলগীয়া আছিল। মুখ হাত ধুইকেইটাই আমি আকৌ আগবাঢ়ি গৈছিলোঁ ভূপেন হাজৰিকাৰ এই ধুনীয়া সংগীতটো শুনি। সঁচাকৈ দেই, আমাৰ নৰ্থ ইষ্টখন কিন্তু বহুত ধুনীয়া। আৰু অলপ দূৰ যোৱাৰ পিছতে দেখিছেনে, আকৌ এটা ৱাটাৰফল আমি প্ৰত্যক্ষ কৰিছিলোঁ মেইন চ'ৰ্চৰ পৰা। মোৰ দেখি ভয়ো লাগিছিল, ভালো লাগিছিল। আপোনালোকে চাওকচোন, মেইন চ'ৰ্চটোৰ পৰা কেনেকৈ ৱাটাৰফলটো পৰি আছিল। আমি তাত সেৱাও কৰিছিলোঁ। আৰু অলপ দূৰ যোৱাৰ পিছত আমি পাইছিলোঁ নাচিফু টানেল। সুৰংগৰ ভিতৰত জীৱনত প্ৰথমবাৰ সোমাইছিলোঁ। প্ৰথমে সোমাওঁতে অলপ ভয় লাগিছিল, উশাহ নাপাম বুলি, কিন্তু সোমাই যাওঁতে ইমান গম নাপাইছিলোঁ। তাত বহুত ভাল লাগিছিল, অলপ ঠাণ্ডা সেইখিনিৰ পৰাই আমাৰ আৰম্ভ হৈছিল। এই টানেলটো পাৰ হৈ অলপ দূৰ যোৱাৰ পিছত শিলত খোদিত এখন ফলক দেখিছেনে, ইমান ডাঙৰ কিতাপখন অৰুণাচলী ভাষাত লিখি আছিল। তথাপি মই পঢ়ি চাইছিলোঁ কিনো লিখা আছিলে। গাড়ীখন অলপ দেৰি ৰখাই ৰেষ্ট দিছিলোঁ। তাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ৰাতিলৈ আমি টাৱাং পাইছিলোঁগৈ। গুড মৰ্ণিং সকলোকে। আজি ব্লগটো আৰম্ভ কৰিছোঁ টাৱাঙৰ পৰা। কালি ৰাতি টাৱাং আহি পালোহি। ৰাতি আহি পালোহি কাৰণে ভিডিঅ' কৰা নহ'লে, যিহেতু গাটো বহুত বেয়া লাগি আহিছিলে ইমান দূৰ জাৰ্ণি কৰি অহাৰ কাৰণে। এতিয়া আমি মনেষ্ট্ৰী চাবলৈ যাম, টাৱাং মনেষ্ট্ৰী। বুমলা পাছলৈ নাযাওঁ, বহুত দূৰ হৈ যাবগৈ, কিন্তু গাটো ভাল লগা নাই। তাৰপিছত আমি ঘৰ যামগৈ। এইটোতে থাকিলোঁ কালি। এয়া আমি আহি পালোঁ টাৱাং টাউন। অলপ দূৰ যোৱাৰ পিছতে আমি বেষ্টু লেক চাবলৈ গৈছিলোঁ। আৰু এয়া দেখিছেনে, বেষ্টু লেকটো ওপৰৰ পৰা যে দেখিবলৈ ইমান ধুনীয়া। অলপ দূৰ যোৱাৰ পিছতে আৰ্মিসকলে লংগৰ দিয়ে, তাত আমি লংগৰ ফ্ৰীকৈ খাই পেলাই তললৈ অৰ্থাৎ অসমলৈ বুলি ৰাওনা হৈছিলোঁ। অসমলৈ ৰাওনা হৈ আহি থাকোঁতে আৰু এটা ধুনীয়া ৱাটাৰফল প্ৰত্যক্ষ কৰি তাত দুকপিমান ফটো মাৰি তেজপুৰৰ দিশে গতি কৰিছিলোঁ। আৰু তেজপুৰত আমি ধুনীয়াকৈ এয়া দেখিছেনে, ডিনাৰ কৰি পেলাই যোৰহাটলৈ বুলি ৰাওনা হৈছিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ফ'ল' কৰি দিব দেই। আজিলৈ আহোঁ, বাই বাই।